চিত্ৰকলাৰ মোৰ এজন সাধক বুলি ক'ব লাগিব। এতিয়া মই চিত্ৰ চৰ্চাৰ লগত মই বৰপেটা মেডিকেল কলেজত চাকৰি কৰি আছোঁ আৰ্টিষ্ট হিচাপে। তাতে মোৰ বিশেষকৈ আমাৰ ষ্টুডেণ্ট আমাৰ এইবিলাকৰ যিহেতু আমাৰ ডায়েগ্ৰাম থাকে, কিবা থাকে, চাৰ্ট থাকে, এইবিলাক আমি তাত কৰি দিব লগা হয়। যিখিনি আমাৰ আৰ্টৰ লগত জড়িত কামখিনি থাকে মেডিকেলত। বহুতে ভাবে মেডিকেলত আৰ্টৰ কি প্ৰয়োজন হয়। মেডিকেলত আৰ্টৰ প্ৰয়োজন আছে, এতিয়া আছে। আগতে যদিও মানুহে এই বস্তুটো গম নাপাইছিল, আগতেও আছিলে, কিন্তু এতিয়াও আৰু লাহে লাহে বেছি বাঢ়ি গৈছে। যিকোনো কলা কাৰণে এটা সাধনা লাগে, প্ৰেক্টিচ লাগিব। 2009ত মই গুৱাহাটী আৰ্ট কলেজৰ পৰা চিত্ৰকলাত ডিগ্ৰী কমপ্লিট কৰিছিলোঁ। 2011ত বৰপেটাতে চিত্ৰকলাৰ প্ৰথমখন এক্সিবিশ্যন ইয়াত কৰা হৈছিলে, একক চিত্ৰকলা। প্ৰথমতে মই এক্ৰিলিকৰ ওপৰত কিছু তাত ছবি আঁকিছিলোঁ। এক্ৰিলিকৰ যিখিনি মোৰ এবষ্ট্ৰেক্ট আৰ্ট বুলি কোৱা হয়, বিমূৰ্ত ছবি। বিমূৰ্ত ছবিটোৰ বহুতৰ ভাৱধাৰা কি হয়, বিমূৰ্ত ছবি একো বুজি নাপায়। বিমূৰ্ত ছবিৰ বুজোৱাৰ কাৰণে শিল্পী এজনৰ কাৰণে বিশেষ বুজাব লগা তাত একো নাথাকে। শিল্পীজনে যিখিনি ধৰক সিহঁতৰ কনচেপ্টটো লোৱা হয় যে মই এইটো টপিকৰ ওপৰত মই এখন ছবি আঁকিম, যিখিনি ভাৱধাৰা আহে শিল্পীজনৰ কাৰণে সেইখিনি চিত্ৰপটত দিয়া হয়। আৰু সেই ভাৱধাৰাখিনিৰ ওপৰত যিখিনি কালাৰ বা যিখিনি ধৰক ষ্ট্ৰোক ইউজ হয় ব্ৰাছৰ দ্বাৰা, এই গোটেইখিনিৰ ওপৰত এখন বিমূৰ্ত ছবি তৈয়াৰ হয়। কিন্তু সেই বিমূৰ্ত ছবিখন নৰ্মেল মানুহৰ কাৰণে, যিখিনি চিত্ৰকলাৰ লগত জড়িত নহয়, তেওঁলোকে সহজে বুজি পোৱাত টান হয় অলপ। শেষ পৰ্যায়লৈকে চিত্ৰকৰজনে গম নাপায় যে এইটো মোৰ এই ষ্টেপটো আহিছে। ভাবা ছবিখন এইখনেই আছিল, কিয়নো এটা চিত্ৰকলাত এটা কি থাকে, বিমূৰ্ত ছবিত মেইনলি আমি যিখিনি চিন্তাধাৰা কৰোঁ যে মই এই কনচেপ্টটোৰ ওপৰত মই আঁকি আছোঁ, আধালৈকে আমি একো গম নাপাওঁ যে এই ছবিখনেই মই এইখন কৰি আছোঁ নে নাই। শেষলৈকে মই গম পাওঁ হয় এইখনেই মই ভাৱধাৰাত, মোৰ মনৰ ভাৱধাৰাত এইখনেই ছবি আছিলে। সদায় মনত এটা খেল খেলি থাকে যে মই এই ছবিখনৰ লগত আৰু কি কি খেলিব পাৰোঁ। এখন খেল বুলিয়ে ক'ব লাগিব, কালাৰৰ খেল বুলি ক'ব লাগিব। আৰু তাৰ কাৰণে ছবিখনৰ যেতিয়ালৈকে আমি ফাইনেল লেআউটটো আমি নাপাওঁ, তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ যে এইখন ছবি মই কি কৰি আছোঁ। কিন্তু গোটেই ছবিখনৰ এটা সুন্দৰ বিষয়টো ওলাই আহিব যেতিয়া চিত্ৰকৰে নিজৰ মনোভাৱটো তেতিয়া তাত প্ৰকাশ কৰিব। বিমূৰ্ত ছবিৰ বিষয়ে যিখিনি মই ক'লোঁ, সেইখিনিৰ লগত জড়িত আৰু এটা আমি বিমূৰ্ত ছবি আৰু ৰিয়েলিষ্টিক ছবি। ৰিয়েলিষ্টিক ছবিখিনিৰ ওপৰত মানুহৰ ভাৱধাৰা একো নাথাকে। ৰিয়েলিষ্টিকটো হ'ল ডাইৰেক্ট আমি গমেই পাওঁ যে এইখন অমুক ছবি আঁকিছে। এখন কেনভাছ যেতিয়া এটা আমি অইল কালাৰ কৰোঁ, তেতিয়া আমি এটলিষ্ট 1 week 15 days আমাক টাইম লাগে এখন ছবি কমপ্লিট কৰোঁতে, কাৰণ নুশুকায়। তো ডিজিটেল পেইণ্টিংবিলাকত এইটো আমাৰ খুব বেছি আমাৰ নিজৰ লগত কথা, আমি কিমান টাইম ছবিখনত দিব পাৰোঁ, নিজৰ সময়খিনি তাত দিব পাৰোঁ। যিমান দিওঁ মেক্সিমাম 2 days 3 daysত আমাৰ ছবি ওলাই যায়। সৰুতে সকলোৱে আমাক মা দেউতাহঁতে সকলোৱে আৰ্ট স্কুলত দিয়ে, কিন্তু তাৰে ভিতৰত খুব বেছি 2-3জনেহে এই বস্তুটোক ভৱিষ্যতলৈকে আগুৱাই লৈ যায়। মোৰ এটাই উদ্দেশ্য আছে যে বৰপেটাত শিল্পৰ যিখিনি চৰ্চা আছে, চিত্ৰৰ চৰ্চা, সেই চৰ্চাখিনিক মই কিমান দূৰ আগুৱাই নিব পাৰোঁ। মোৰ ফালৰ পৰা যিখিনি মোৰ জ্ঞান আছে, সেই জ্ঞানখিনি মই যাতে যুৱ সমাজক বিলাব পাৰোঁ, তাৰ উদ্দেশ্য আগত ৰাখি মই যিখিনি মোৰ ফালৰ পৰা সহায় কৰিম। মোৰ এই চিত্ৰকলাৰ সাধনা মোৰ চলি থাকিব। এতিয়ালৈকে মই চিত্ৰ চৰ্চা কৰিয়েই আছোঁ। চিত্ৰ চৰ্চা মোৰ এটা অংগ বুলি মই ক'ব লাগিব, মোৰ দেহৰ অংগ বুলি ক'ব লাগিব।